वाइफाई तो घर में कीजिए ना यार, रेस्टोरेंट है, बड़ा बड़ा होटल है, होटल है, जंगल में क्या कर रहे हैं? जाइए तो जंगल में क्या कर रहे हैं? कहले क्या? बोलो बोलो क्या कर रहा है इधर? पैंट ऊँट कैसे खोल दिया? कहाँ के रहने वाले हैं? हेलो रे कहाँ के हैं? कहाँ का है अब? গাইস এই আমাৰ যি বনৰীয়া পশুকেইটা আছে, বনৰীয়া পশুকেইটাৰ কাৰণে মানে হাবিখন মানে একদম লেতেৰা কৰি দিছে। জংঘলখন মানে একদম লেতেৰা হৈ গৈছে, য'তে ত'তে মানে পশুবিলাক হাগি মুতি চব মানে একদম নামানা কৰি দিছে। কোৱাটো য'তে ত'তে বাগৰি থাকে। কোৱাটো গালে এটা মই বুজিব নোৱাৰোঁ যে সিহঁতে কি খালি হাবিতে জাগা পায় নেকি? বেলেগ নাই? হোটেল ইমান ডাঙৰ ডাঙৰ হোটেল আছে, ৰেষ্টুৰেণ্ট আছে, সেইবিলাক কি মৰি গৈছে নেকি? হা, তাতেতো যাই কিনে সেইখিনি কাম কৰিব পাৰে। হা, সেই জংঘলত যাই কিনে এইবিলাক কাম কৰি য'তে ত'তে মানুহ ভিডিঅ' কৰা, ধৰা পোৱা, সেইবিলাক কিমান বেয়া কথা কওকচোন। নিজৰতো মান সন্মান ইজ্জত যায়ে, আৰু নিজৰ ক্ষেত্ৰত নিজে যোনটা আপোনাৰ ঘৰত ফেমিলিৰ যি আছে, সেই ফেমিলিৰ মান সন্মানখিনিও শেষ কৰি দিয়ে। মানে মই এটা বুজিব নোৱাৰোঁ। তুমি ভাল পাইছা, কিবা কৰিছা, তো ৰেষ্টুৰেণ্টত যাওঁ, ভালকে যি কৰিব লাগে আছে কৰক, কিন্তু জংঘলে মংগলে যি কিবাখিনি কৰি পেলাব, সেইটো নিজৰ ইজ্জতটো চাব বা তোমাক যেতিয়া ধৰা পাব তেতিয়াতো তোমাৰ ৰক্ষা নাই। আৰু মই এটা কথা কওঁ, যিকেইটা ভিডিঅ' কৰে, ইমান যি জহৰাকেইটা ভিডিঅ' কৰে, তারা ভিডিঅ' কৰা নামত মানে কি ভিডিঅ' কৰি কিনে একদম ছ'চিয়েল মিডিয়াত মানে একদম আপলোড কৰি দিয়ে। মানে কি সিহঁতে এবাৰ নাভাবে, যদি বাইচান্স তহঁতৰ ভণ্টি আছে, বাইদেউ আছে, সেইবিলাক একবাৰ কথা ভাবি চাব লাগে। যেতিয়া ছাপ'জ আমি যি বেলেগৰ এনেকুৱা কাম দেখা পোৱাৰ পিছত যি ভিডিঅ' কৰি কিনে আমি এৰি দি আছোঁ ছ'চিয়েল মিডিয়াত, সিহঁতৰ যে কিমান ইজ্জত মান সন্মান মানে জীয়াই থাকিবৰ কাৰণে কিমান অসুবিধা হ'ব, বা মান সন্মান ইজ্জত কিমান দেউতাৰ মান সন্মান ইজ্জতটো কিমান শেষ হৈ যাব, সেইটো নাভাবে। হা, সেইটো নাভাবা চিন্তা কৰি ডাইৰেক্ট এনেকা কৰি মানে ভিডিঅ' কৰি মানে ডাইৰেক্ট ছ'চিয়েল মিডিয়াত ভাইৰেল। মানে সেই জহৰাকেইটা মানে মই বহুত মানে বেয়া কথা মানে একদম তাক টেনশ্যন উঠি যায় সেইকেইটা একেবাৰে দেখিলে। কি নিজৰ কথা ভাবক, নিজৰ ভণ্টি আছে, বাইদেউ আছে, যদি সেই দিনখন যদি তোমাৰ নিজৰ বাইদেউ বা ভণ্টিক দেখা পাব, তেতিয়া তোমাৰ অৱস্থা কি হ'ব? তহঁতৰ মান সন্মান ক'ত যাব? তেতিয়া তোমাক কেনেকুৱা লাগিব? ভিডিঅ' কৰি যদি পঠাই দিয়ে, সেইটো কথা ভাবক। ফাৰ্ষ্ট টাইম নিজৰ কথা ভাবক। নিজৰ কথা ভাবাৰ পিছতহে নেক্সট টাইম বেলেগৰ কথা ভাবি চিন্তি ভিডিঅ'বিলাক ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিব। হা, এনেই উল্টা পাল্টা চিন্তা নকৰি কিনে আজি মই দেখা পাইছোঁ, আজি বেলেগক কিবা কৈছোঁ, ভাবি চিন্তি নকৰাকৈ ভাইৰেল কৰা দ্বাৰা সেইটো বহুত বেয়া কথা। মই সেই জহৰাকেইটাক কৈছোঁ, দাদা সেই জহৰাকেইটা চালা কাম বন নাই নেকি? বেলেগৰ মানে কি আছে কি নাই সেইবিলাক ঘূৰি চাই দেখা পাই কিনে মানে ছ'চিয়েল মিডিয়াখন একদম লেতেৰা কৰি দিয়ে। আৰু মই মাইনাহঁতকো কৈছোঁ, তোমালোকে যদি কিবা কাম কৰিব লগা আছে তো ঘৰতে কৰক বা বাহিৰ ৰেষ্টুৰেণ্টে কৰক, কিন্তু এনেকৈ জংঘলে মংগলে একো নকৰিব। কাৰণ কিয় নিজৰ একটা ইজ্জতটো ভাবি চাওক, নিজৰ মান সন্মানটো ভাবি চাওক। যদি বাইচান্স যদি ধৰা পায় তোমাৰ কি হ'ব অৱস্থা, এই কথাটো ভাবি চিন্তি সেই কামবিলাক কৰক। মই মানে কথাটো সেইটোৱে ক'ব লগা হ'ল আজি। মানে এইবিলাক মানে ভাইৰেল কৰি দি মানে কি একদম কেতিয়াবাতো কোনোবাই ছোৱালী মৰিও যায়, মানে লাজত মানে থাকিব নোৱাৰা হৈ কিনে মৰি যায়, সেইবিলাক মানে বেয়া কথা না, হয়নে নহয়? আজিৰ দিনত ছেক্স বস্তু কোনে নকৰে? সকলোৱে ছেক্স কৰে, কিন্তু ছেক্স কৰাৰ এটা সীমা সংখ্যা আছে। মানে য'তে ত'তে এইবিলাক কৰা বেয়া কথা, এইবিলাক কাম নকৰিব। কাৰণ